নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল ক্ৰিয়েটিভ থটছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ গৈছোঁ, যিটো বিষয় আমাৰ জীৱনৰ বাবে অতিকে প্ৰয়োজন। আমিবোৰে জীৱনৰ প্ৰতিটো মুহূৰ্ত অতিবাহিত কৰিবৰ কাৰণে যেনেদৰে খাদ্য, বায়ু, পানীৰ প্ৰয়োজন, তাৰ সমপৰিমাণে আমাক টকা পইচাৰ প্ৰতিপলেই প্ৰয়োজন আছে। আমি বুজন হোৱাৰে পৰাই শুনি আহিছোঁ ভালদৰে পঢ়িব লাগে আৰু তেতিয়াহে কিবা এটা ভাল কাম কৰি আগলৈ চলিব পৰা যাব। মানে ভাল এটা কাম কৰিলেহে আমাৰ টকা পইচা আহিব আৰু তেতিয়াহে আমি বিচৰাৰ নিচিনাকৈ জীৱন অতিবাহিত কৰিব পাৰিম। কিন্তু যি টকা পইচাৰ কথা আমি সৰুৰে পৰাই শুনি আহিছোঁ, সেই টকা পইচাৰ ব্যৱস্থাপনা বা মেনেজমেণ্টৰ কথা আমাক কোনেও কাহানিও কোৱা নাই। আনকি স্কুলীয়া শিক্ষাটো তেনে কোনো পাঠ্যক্ৰম আমি পঢ়া মনত নপৰে। আজিৰ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব কেনেদৰে আমি আমাৰ শিশুটোক সৰুৰে পৰাই মানি মেনেজমেণ্ট শিকাব পাৰোঁ। আমি নিশ্চয় বহু মানুহ দেখিছোঁ যি আৰ্থিকভাৱে দেউলীয়া। ভালদৰে পঢ়া শুনা কৰাৰ পাছতো, ভাল এটা উপাৰ্জন থকাৰ পাছতো জীৱনৰ শেষ সময়ছোৱাত একোঠালি ঘৰৰ বাবেও হাহাকাৰ কৰিব লগা হয়। তেওঁলোক চৰকাৰী সাহায্য বা বেংকৰ লোনৰ পৰাও বঞ্চিত, কিয়নো তেওঁলোকৰ চিভিল স্ক'ৰ বেয়া। এনে অৱস্থা কিয় হয় জানেনে? একমাত্ৰ মানি মেনেজমেণ্টৰ জ্ঞান নথকাৰ বাবে। শুনিবলৈ বেয়া যদিও এটা ফকৰা যোজনাৰ কথা এইখিনিতে উল্লেখ কৰিব খুজিছোঁ। সেইটো হ'ল, ভিতৰত চাবা ঢকুৱাৰ বেৰ, পদূলিত চাবা বৰ চুৰিয়াৰ ফেৰ। এই ফকৰা যোজনাটো আজিকালি আমাৰ সামাজিক জীৱনত বহু সহজভাৱে প্ৰতিফলিত হয়। এনে বহু মানুহ আমি দেখিবলৈ পাওঁ যি নিজৰ ক্ষমতাৰ বাহিৰলৈ গৈ অলাগতিয়াল কিছুমান কামত পইচা খৰচ কৰে, যাৰ বাবে তেওঁ নিজৰ লগতে পৰিয়ালৰ সকলোকে সমগ্ৰ জীৱনকালৰ বাবে দুখৰ সাগৰত ডুবুৱাই ৰাখে। সেয়ে আজিৰ এই ভিডিঅ'টোত আমি এনে কিছুমান বাস্তৱিক কৌশল আলোচনা কৰিম, যাৰ দ্বাৰা আপোনাৰ বা আপোনাৰ শিশুটোৰ জীৱনলৈ তেনে পৰিস্থিতিৰ আগমন কাহানিও নহ'ব। আমি সচৰাচৰ কিছুমান বস্তু দেখা পাওঁ যিবোৰ আমাৰ কিনিবলৈ বৰ মন যায়। হয়তো আমাক কোনোবাই উপদেশো দিয়ে সেই বস্তুবোৰ কিনিবৰ বাবে পইচা সাঁচিবলৈ। অৰ্থনৈতিকভাৱে সচেতন হ'বলৈ আমি প্ৰথমে বস্তু এটাৰ প্ৰয়োজন আৰু বস্তু এটাৰ প্ৰতি থকা হেঁপাহ বা বাঞ্ছাৰ পাৰ্থক্যক বুজিব লাগিব। বস্তু এটাৰ প্ৰয়োজন মানে হ'ল সেইবিলাক বস্তু যিবিলাক বস্তুৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, যেনে খাদ্য, ঘৰ বা বাসস্থান, বস্ত্ৰ বা কাপোৰ ইত্যাদি। আনহাতে বস্তু এটাৰ প্ৰতি থকা হেঁপাহ বা বাঞ্ছাক পূৰ্ণ কৰিবলৈ যিবোৰ বস্তু ক্ৰয় কৰা হয় সেইবোৰক ৱান্টছ বা লাগতিয়াল বস্তু বুলি ক'ব পাৰি, যেনে পুতলা, খেলনা, ভাল গাড়ী, ধুনীয়া অট্টালিকা ইত্যাদিবোৰ। যিবোৰ বস্তু আমি নোহোৱাকৈও জীয়াই থাকিব পাৰোঁ। আমি এতিয়ালৈকে যি প্ৰয়োজনীয় আৰু অলাগতিয়াল বস্তুৰ পাৰ্থক্যৰ কথা আলোচনা কৰিলোঁ, সেইটো আমাৰ জনাৰ এটা বিশেষ উদ্দেশ্য আছে, কিয়নো এই পাৰ্থক্য জনাৰ পাছতহে আমি আমাৰ অৰ্থনৈতিক পৰিকল্পনা নিৰ্ধাৰণ কৰাত সফল। বিত্তীয় পৰিকল্পনা বা বাজেট হৈছে আমাৰ অৰ্থনৈতিক জীৱনৰ মূল চাবিকাঠি। আমি সকলোৱে বিভিন্ন উৎসৰ পৰা ধন উপাৰ্জন কৰোঁ বা ইনকম কৰোঁ। সেই উৎসসমূহ চাকৰিৰ দৰমহা বা চেলাৰী, ব্যৱসায়ৰ লাভ বা প্ৰফিট আৰু শিশুসকলে গিফ্ট হিচাপে পোৱা পইচাসমূহকো ধৰি ল'ব পাৰি। আমি আমাৰ উপাৰ্জিত ধনক ভিত্তি হিচাপে লৈ আমাৰ বাজেট প্ৰস্তুত কৰিব লাগে। এই বাজেট মানেই হৈছে বিত্তীয় পৰিকল্পনা। আমাৰ ইনকমৰ তুলনাত খৰচ বা এক্সপেণ্ডিচাৰ সদায় কম হ'ব লাগে আৰু ইনকমৰ পৰা এক্সপেণ্ডিচাৰ বাদ দি যি ধন থাকি যাব সেইটোৱে হ'ব আমাৰ ছেভিংছ। আমি যদি কোনো পৰিকল্পনা নথকাকৈ যধে মধে খৰচ কৰোঁ, তেন্তে কেতিয়াবা আমাৰ উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বাঢ়ি যাব আৰু তাৰ ফলতেই সৃষ্টি হ'ব ঋণৰ। এই ঋণৰ পৰা হাত সাৰিবলৈ আমাক প্ৰয়োজন এখন বাজেটৰ। বাজেট প্ৰস্তুত কৰোঁতে আমি সদায় লাগতিয়াল বস্তুবোৰৰ খৰচ যিমান পাৰি কমাবলৈ চেষ্টা কৰিব লাগে, যাতে আমাৰ ছেভিংছ বা ৰাহি বেছিকৈ হয়। এই ধৰণৰ সঠিক কৰ্মপ্ৰণালীৰ অভ্যাস আমাৰ একেদিনাই নহয়, তাৰ বাবে নিয়মিতভাৱে এই বাজেট প্ৰস্তুত কৰাৰ অভ্যাস কৰিব লাগিব। প্ৰতিটো খৰচৰ হিচাপ ৰাখি বাজেটৰ সময়সীমাৰ অন্তত তাৰ ফলাফল উলিয়াব লাগিব। যদি কিবা ব্যতিক্ৰম হয়, মানে ছেভিংছৰ পৰিমাণ কমি যায় বা ঋণৰ সৃষ্টি হয়, তেন্তে পলম নকৰি প্ৰয়োজনীয় বস্তুবোৰৰ বাহিৰে আন লাগতিয়াল বস্তুৰ খৰচ কমোৱাৰ পৰিকল্পনা কৰিব লাগিব। এজন অৰ্থনৈতিকভাৱে সচেতন ব্যক্তিয়ে সদায় নিজে কৰা খৰচৰ খতিয়ান উলিয়ায় আৰু যদি কিবা ভুল হয় তাক শুধৰাই লয়। এই অভ্যাসবোৰ আমি নিজৰ লগতে আমাৰ শিশুটোকো কৰিবলৈ শিকাব লাগিব। যিহেতু এইসমূহ কথা পঢ়াশালীত শিকোৱা নহয়, সেয়ে আমি অধিক মনোযোগেৰে আমাৰ সন্তানক এইবোৰৰ বিষয়ত সজাগ কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব।
কেইটামান বিশেষ কৌশল প্ৰয়োগ কৰি আমি আমাৰ শিশুটোক অৰ্থনৈতিকভাৱে সচেতন কৰিব পাৰোঁ। ধৰি লওক আপুনি আপোনাৰ শিশুটোক এজনী কুকুৰা বা এটা ছাগলী বা এজনী গৰু চমজাই দিয়ক আৰু তাক কওক যে তাৰ পৰা যিটো উপাৰ্জন হ'ব সেইটো তাৰ হ'ব আৰু সেই উপাৰ্জনৰ পৰা সি নিজে খৰচ কৰিব পাৰিব। আমি সাধাৰণতে সন্তানে বিচৰা যিকোনো বস্তু বজাৰৰ পৰা কিনি দিওঁ আৰু তাৰ বাবে আছুতীয়াকৈ কোনো হিচাপ নাৰাখোঁ। আমি আমাৰ সন্তানৰ বাবে কিনা প্ৰতিটো বস্তুৰ বাবে কৰা খৰচৰ হিচাপ সন্তানক নিজে ৰাখিবলৈ দিব লাগে আৰু মাহৰ মূৰত মুঠ খৰচৰ হিচাপ কৰিব লাগে। আমি অভিভাৱকসকলে সন্তানৰ বাবে এখন বাজেট প্ৰস্তুত কৰি দিব লাগে। সেই বাজেটত ইনকমৰ বাবে আগতে উল্লেখ কৰাৰ ধৰণে কুকুৰা, ছাগলী, হাঁহ, পাৰ আদিৰ বিক্ৰীৰ পইচা, তাৰ লগতে হাত খৰচ বা গিফ্ট ৰূপত পোৱা এমাউণ্ট সন্নিৱিষ্ট কৰি সেই বাজেটখন শিশুটোক বনাই দিব লাগে। খৰচ বা এক্সপেণ্ডিচাৰসমূহৰ হিচাপ কৰি নিজৰ ছেভিংছ বা ৰাহি হোৱা ধনৰ হিচাপ কৰিবলৈ শিশুক শিকাব লাগে। ৰাহি হোৱা ধন ভৱিষ্যতলৈ সাঁচি ৰাখিবলৈ ক'ব লাগে। এনে অভ্যাসৰ দ্বাৰা আমাৰ লগতে আমাৰ শিশুটো ধন, টকা পইচা আদিক লৈ সজাগ বা সচেতন হ'ব আৰু এবাৰ এই সচেতনতা গঢ় লৈ উঠিলে ভৱিষ্যত জীৱনত কোনোদিনেই উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বাঢ়ি নাযায়। যেতিয়া এজন মানুহে বিত্তীয় পৰিকল্পনাৰে জীৱন অতিবাহিত কৰে তেতিয়া তেওঁ কাহানিও অত্যাধিক ঋণৰ বোজা ল'ব লগা নহয় আৰু ঋণমুক্ত জীৱন মানেই হৈছে সুস্থ আৰু সবল জীৱন। এই আলোচনাৰ বিষয়টোৱে আপোনাৰ বা আপোনাৰ সন্তানৰ মনলৈ কিছু অৰ্থনৈতিক সজাগতাৰ সৃষ্টি কৰাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ইমান পৰে ভিডিঅ'টো চাই আপোনাৰ বহুমূলীয়া সময়খিনি অতিবাহিত কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰে যেন। ধন্যবাদ।